হাই ফ্ৰেণ্ডছ, যদি আপোনাৰ জীৱনসংগীৰ লগত ভালপোৱাৰ ৰিলেশ্যন মজবুত কৰিব বিচাৰে তেতিয়াহ'লে এই চাৰিটা কথাৰ গুৰুত্ব সদায় ৰাখিব। ফ্ৰেণ্ডছ, ভালপোৱা এটা ধুনীয়া অনুভূতিৰ লগতে এটা ধুনীয়া জীৱন জীয়াই থকাৰ অনুপ্ৰেৰণাও হয়। প্ৰত্যেক মানুহেই বিচাৰে তেওঁৰ জীৱনত মৰম ভালপোৱা হওক, মান সন্মান হওক আৰু এজন এনেকুৱা জীৱনসংগী হওক যিজনে তেওঁক গোটেই জীৱন সংগ দিয়ে আৰু তেওঁৰ জীৱনভৰ যত্ন ৰাখে। ফ্ৰেণ্ডছ, দুয়ো সংগীৰ এইটো দায়িত্ব থাকিব লাগে। দুয়োৰে যত্ন ৰাখক। মৰম ভালপোৱাত কাজিয়া বাদ বিবাদ আদি দেখা পোৱা যায়, কিন্তু ইয়াৰ এইটো অৰ্থ নহয় যে এই সম্পৰ্কত মৰম ভালপোৱা নাই বা ইজনৰ সিজনৰ প্ৰতি সন্মান নাই। বৰঞ্চ এনেকুৱা সম্বন্ধত বেছি মৰম ভালপোৱা দেখা পোৱা যায়। কিন্তু কিছুমান এনেকুৱা সম্বন্ধও দেখা যায় য'ত মৰম ভালপোৱা কেতিয়াও দেখা পোৱা নাযায়। সেইকাৰণে আৱশ্যক হয় আপোনালোকে এই চাৰিটা কথাৰ গুৰুত্ব ৰাখিবলৈ। বন্ধু বান্ধৱীসকল, আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকলৈ লৈ আহিছোঁ আপোনাৰ ৰিলেশ্যন কেনেকৈ মজবুত ৰাখিব পাৰি তাৰে চাৰিটা টিপছ। ফ্ৰেণ্ডছ, প্ৰথম টিপছটো হৈছে আপোনাৰ সংগীক কওক তুমি কেতিয়াও চেঞ্জ নহবা, অৰ্থাৎ তুমি যেনেকৈ আছা সদায় তেনেকৈয়ে থাকিবা। যদি কোনোবাই মৰম ভালপোৱাত আপোনাক চেঞ্জ হ'বলৈ কয় তেতিয়াহ'লে আপুনি নিজক পাহৰিবও পাৰে আৰু আপুনি নিজৰ পৰিচয় হেৰাই পেলাব পাৰে। কিন্তু আপুনি এনেকুৱা নকৰিব আৰু আপুনি যেনেকৈ আছে তেনেকৈয়ে থাকক। ফ্ৰেণ্ডছ, দ্বিতীয়টো হৈছে বহুত মানুহে নিজৰ সিদ্ধান্ত নিজে লয়। এনেকুৱা কৰিলে ভুল নহয়, কিন্তু যদি আপুনি কিবা সিদ্ধান্ত ল'ব খুজিছে তেতিয়াহ'লে আপুনি আপোনাৰ সংগীকো সোধক। এনেকুৱা কৰিলে তেওঁৰ ভাল লাগিব আৰু আপোনালোকৰ ৰিলেশ্যনো মজবুত হ'ব। ফ্ৰেণ্ডছ, তৃতীয়টো হৈছে আপুনি আপোনাৰ সংগীক কওক আপুনি তেওঁৰ সদায় যত্ন ৰাখিব। আপোনাৰ সংগী কিবা সমস্যাত থাকিবও পাৰে, তেওঁক কিবা বস্তুৰ প্ৰয়োজন হ'বও পাৰে, নহ'লে আপোনাৰ সহায়ৰ প্ৰয়োজন হ'ব পাৰে, আপোনাৰ লগত সময় কটাব বিচাৰিবও পাৰে ইত্যাদি। আপুনি এই সকলোবিলাক কথাৰ গুৰুত্ব ৰাখিব লাগে। এনেকুৱা কৰিলে আপোনাৰ ৰিলেশ্যন শক্তিশালী হৈ থাকিব। ফ্ৰেণ্ডছ, 4 নম্বৰ টিপছটোৰ বিষয়ে জানো আহক। ফ্ৰেণ্ডছ, ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু এনেকুৱা ভিডিঅ'বোৰ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ফ্ৰেণ্ডছ, বেছি সংখ্যক ৰিলেশ্যনত দেখা যায় মানুহে নিজৰ সংগীক সময় দিব নোৱাৰে, যাৰ কাৰণে তেওঁ বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগাত পৰে। আনকি এনেকুৱা সম্বন্ধত বহুত ডাঙৰ হাই কাজিয়া হৈ যায়। এই কাৰণে আপোনালোকে নিজৰ সংগীৰ লগত সময় কটাব লাগে।